আজি নগাঁও জিলাৰ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত মহিলা আৰু শিশু বিকাশ বিভাগ, নগাঁও জিলাৰ সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু নগাঁও জিলাৰ প্ৰশাসনৰ সহযোগত অংগনবাড়ী কৰ্মীসকলক স্মাৰ্ট ফুড বিতৰণ কৰা হয়। লগতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগ, বিষয়া কাৰ্যালয়ৰ উদ্যোগত আৰু নগাঁও জিলাৰ প্ৰশাসনৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিলৈ বিনামূলীয়া হুইলচেয়াৰ, শ্ৰৱণ যন্ত্ৰ, স্মাৰ্ট কেন বিতৰণ কৰা হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত দেৱহতী বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্ত্ৰীয়া দলেৰ চেৰেংগীয়া, নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়া ভোলানাথ পেগু, সমাজ কল্যাণ বিভাগৰ সমন্বয়ক অতিৰক্ষা পৰাশৰ, সমাজ কল্যাণ বিভাগৰ পোষণ সমন্বয়ক অভিনৱ বৰাৰ লগতে সমাজ কল্যাণ বিভাগৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। 4300টা আমাৰ অংগনবাড়ী চেণ্টাৰ আছে, সকলো কিজনীৰ কাৰণে আমাৰ স্মাৰ্টফোন বিতৰণ কৰা হৈছে। তো সেইমতে আমি ডিষ্ট্ৰিবিউশ্যন চেৰেমনি আজি ডিষ্ট্ৰিক্ট লেভেলত আজি কৰা হ'ল। আমাৰ সন্মানীয় MLA ছাৰ, সন্মানীয় DC ছাৰ, তেওঁলোকৰ হাতেৰে ইনগ্ৰেশ্যনটো কৰা হৈছে। আৰু বাকী যিখিনি আমাৰ প্ৰজেক্ট লেভেলত যিখিনি কৰা হ'ব, এইখিনি এদিন দুদিনৰ ভিতৰতে আমি কমপ্লিট কৰিম। হয় হয়, তো যিখিনি আমাৰ ডাইৰেক্টৰ অফ ওমেন্স এণ্ড চাইল্ড ডেভেলপমেণ্টৰ যিখিনি আমাৰ লেভেল ডিপাৰ্টমেণ্টৰ পৰা যিখিনি আমাৰ মোবাইল স্মাৰ্টফোন দিয়া হ'ল, তাৰ লগতে আমি আৰু এটা দিশ চিন্তা কৰি একেলগে আমি দিব্যাংগসকলৰ কাৰণে, বিশেষভাৱে সক্ষম লোকসকলে, ফিজিকেলি হেণ্ডিকেপ বুলি আজিকালি নকয়, দিব্যাংগ আমাৰ যিখিনি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাৰণে আমি হুইলচেয়াৰ আৰু স্মাৰ্ট কেন আৰু হিয়াৰিং এইডছ আমি বিনামূলীয়াভাৱে বিতৰণ কৰিছোঁ। তো বাকীখিনি প্ৰজেক্টৰ যিখিনি আছে আমি ডিষ্ট্ৰিক্ট লেভেলত এইটো কৰা হৈছে, আৰু বাকীখিনি আমি এদিন দিনৰ ভিতৰত বাকীখিনি প্ৰজেক্ট লেভেলত আমি সেই ডিষ্ট্ৰিবিউশ্যনটো কৰিম। আজিৰ সভাখনত উপস্থিত আছিলে মাননীয় আমাৰ আদৰৰ সন্মানীয় MLA ছাৰ আৰু DC ছাৰ, লগতে আমাৰ ADC বাইদেউ, লগতে জিলাৰ বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত আছিলে, ছুপাৰভাইজাৰসকল, CDP-সকল আছিলে, অংগনবাড়ী ৱৰ্কাৰসকল আছিলে, আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকল আছিল। আমি বিশেষকৈ আবেদন কৰাৰ কথা নাহে, মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ কথা, ভৱিষ্যতৰ কথা চিন্তা কৰি, তেওঁলোকৰ কথা চিন্তা কৰি সদ্যহতে তেওঁলোকক এতিয়া মাননি বঢ়াইছে। তো আৰু ভৱিষ্যতে নিশ্চয় ভাল কাম কৰি থাকিলে নিশ্চয় আৰু বঢ়াব। সেইখিনি বিশেষকৈ এইটো আমাৰ মাননি হিচাপে, এইটো বিশেষকৈ সেৱা হিচাপে আমাৰ লগত, এইটো বিশেষকৈ চাকৰি নহয়, এইটো সেৱাৰ ভিত্তিত তেওঁলোকে জড়িত হৈ আছে। সেইমতে সময় সাপেক্ষে তেওঁলোকক মাননি বঢ়াই গৈ থাকিব। আমাৰ অংগনবাড়ী কেন্দ্ৰৰ যিখিনি যাৱতীয় মানে কাৰ্য, সেইখিনি কৰিবৰ কাৰণে সেইটো প্ৰদান কৰা হৈছে। নগাঁও জিলাত আমাৰ জিলা সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা স্মাৰ্টফোন বিতৰণ কৰা হৈছে অংগনবাড়ী ৱৰ্কাৰসকলক। আৰু আজি অনুষ্ঠানত আমাৰ নগাঁও জিলাৰ MLA ছাৰ আমাৰ মাননীয় ৰূপক শৰ্মা ছাৰ উপস্থিত আছিল, লগতে আমাৰ মাননীয় জিলা উপায়ুক্ত মহোদয় উপস্থিত আছিল, আৰু লগতে আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ADC দেৱাহতী বাইদেউ উপস্থিত আছিলে, আৰু লগতে আমাৰ জিলা সমাজ কল্যাণ বিষয়া আৰু আমাৰ CDPO সকলো উপস্থিত আছিল। এই অনুষ্ঠানত আমাৰ সকলোবোৰ অংগনবাড়ী ৱৰ্কাৰসকলকো মাতি অনা হৈছিলে অনুষ্ঠানলৈ। আজি অনুষ্ঠানত আমাৰ স্মাৰ্টফোন বিতৰণৰ লগতে হিয়াৰিং এইডছো বিতৰণ কৰা হৈছে আমাৰ বিকলাংগসকলক, লগতে আমাৰ হুইলচেয়াৰ বিতৰণো কৰা হৈছে আজি অনুষ্ঠানত। স্মাৰ্টফোন বিতৰণ কৰাৰ কাৰণটো হ'ল যে তেওঁলোকৰ আজিকালি যিহেতু আমাৰ বহুতো পোষণ টেকাৰেই হওক, PMMVY হওক, বিভিন্ন ধৰণৰ কামত আজিকালি পৰ্টেলৰ মানে আপডেট কৰিব লাগে, সেইবিলাক তাৰ কাৰণে স্মাৰ্টফোনৰ প্ৰয়োজন। গতিকে ভাৰত চৰকাৰে তেওঁলোকক স্মাৰ্টফোন বিতৰণ কৰিছে।